हेलो एवरीवन वेलकम बैक माय यूट्यूब चैनल ओन एडुकेशन। तो আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কি খেলৰ লগত কি ট্ৰফি বা কাপ দিয়া হয় সকলোকেইটা আলোচনা কৰিম। সো এইকেইটা আমাৰ যিকোনো কম্পিটিটিভ এক্সামত আহি থাকে বা আহিছে। সো ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চোৱা আৰু আশা কৰোঁ সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰিব। সো এইটো বহুত ইম্পৰ্টেণ্ট হয় সকলো কম্পিটিটিভ এক্সামৰ বাবে। সো ভিডিঅ'টো এতিয়া আমি আৰম্ভ কৰোঁ। সো ফাৰ্ষ্ট আমাৰ দি আছে ফুটবল খেল। সো ফুটবল খেলৰ লগত আমাৰ কি ট্ৰফি জড়িত বা কি কাপ দিয়া হয় সেইকেইটা আমি প্ৰথমত আলোচনা কৰিম। সো ফুটবল সকলোৱে জানে ফুটবল গেমটো ইয়াত পিকচাৰ দিয়া আছে এটা। সো সকলোৱে জানে ফুটবলৰ বিষয়ে। সো ফুটবলত কি কাপ দিয়া হয় তো ফাৰ্ষ্ট আমাৰ ইয়াত আছে ডুৰাণ্ড কাপ। ঠিক আছে, ডুৰাণ্ড কাপ আমাৰ কিহত দিয়া হয় ফুটবলত। ঠিক আছে, ছেকেণ্ড নম্বৰটো আছে আমাৰ কি 2 নম্বৰটো বৰদলৈ ট্ৰফি। বৰদলৈ ট্ৰফিটো আমাৰ ফুটবলত দিয়া হয়। ঠিক আছে, তো 3 নম্বৰটো আছে আমাৰ কি সন্তোষ ট্ৰফি। সন্তোষ ট্ৰফিও আমাৰ ফুটবলত দিয়া হয়। আৰু 4 নম্বৰটো আছে আমাৰ কোলম্বো ট্ৰফি। কোলম্বো ট্ৰফিটো আমাৰ কিহত দিয়া হয় ফুটবলত দিয়া হয়। ফুটবল খেলৰ লগত এইকেইটা ট্ৰফি জড়িত। চ' ফুটবল খেলত এইকেইটা ট্ৰফি বা কাপ দিয়া হয়। তো নেক্সট আমাৰ কি আছে ক্ৰিকেট। ক্ৰিকেট ভাৰতৰ অতি জনপ্ৰিয় খেল হয়, সকলোৱে জানে। চ' ক্ৰিকেটৰ লগত আমাৰ কি ট্ৰফি বা কাপ দিয়া হয় সেইকেইটা আমি আলোচনা কৰিম। তো ফাৰ্ষ্ট আমাৰ আছে দিলীপ ট্ৰফি। দিলীপ ট্ৰফিটো আমাৰ ক্ৰিকেটৰ লগত জড়িত। ছেকেণ্ড আছে আমাৰ ইৰাণী কাপ। ইৰাণী কাপ ক্ৰিকেটত দিয়া হয়। ঠিক আছে, 3 নম্বৰটো আছে আমাৰ দেওধৰ কাপ। দেওধৰ কাপ আমাৰ কিহত দিয়া হয় ক্ৰিকেটত। ঠিক আছে, 4 নম্বৰ আছে আমাৰ সাহাৰা কাপ। সাহাৰা কাপটো কিহত দিয়া হয় ক্ৰিকেট খেলত দিয়া হয়। 5 নম্বৰ আছে আমাৰ ৰঞ্জী ট্ৰফি। ৰঞ্জী ট্ৰফিটো কিহৰ লগত জড়িত ক্ৰিকেট খেলৰ লগত জড়িত। ঠিক আছে, 6 নম্বৰ আছে আমাৰ মুস্তাক আলী ট্ৰফি। মুস্তাক আলী ট্ৰফিটো আমাৰ ক্ৰিকেটৰ লগত জড়িত। ঠিক আছে, তো ক্ৰিকেট খেলৰ লগত কি ট্ৰফি বা কাপ জড়িত এইকেইটা আটাইকেইটা ইয়াত দিয়া আছে, তো চাব পাৰা। চ' নেক্সট আমি যাম হকী, যিটো আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় খেল হয় হকী। ইয়াত কি কাপ বা ট্ৰফি জড়িত হকীৰ লগত কি কাপ দিয়া হয়। তো ফাৰ্ষ্ট আছে আমাৰ আগা খান কাপ, যিটো এইটো আমাৰ হকীৰ লগত জড়িত, হকী খেলত দিয়া হয়। ছেকেণ্ড আছে আমাৰ নেহৰু ট্ৰফি। নেহৰু ট্ৰফিটো কিহত দিয়া হয় হকী। ঠিক আছে, চ' হকীৰ লগত এই দুটা কাপ জড়িত। চ' আমি নেক্সট পেজলৈ যাম। চ' বেডমিণ্টন সকলোৱে জানে বেডমিণ্টনৰ লগত কি কাপ বা ট্ৰফি জড়িত সেইকেইটা কম। ফাৰ্ষ্ট আছে আমাৰ থমাছ কাপ। থমাছ কাপ কিহৰ লগত জড়িত বেডমিণ্টন। ছেকেণ্ড আছে আমাৰ আগৰৱাল কাপ। আগৰৱাল কাপ আমাৰ কিহৰ লগত জড়িত বেডমিণ্টনৰ লগত। বেডমিণ্টনৰ লগত এই দুটা কাপ জড়িত। বেডমিণ্টন খেলত এই দুটা কাপ দিয়া হয়। ঠিক আছে, নেক্সট পেজলৈ যাম। এতিয়া লন টেনিছ। লন টেনিছটো হ'ল কি আমাৰ যেতিয়া ভাৰতৰ ছানিয়া মিৰ্জা যিটো গেম খেলে সকলোৱে চিনি পায় ছানিয়া মিৰ্জাক। এই পিকচাৰ ইয়াত দিয়া আছে, চ' চাব পাৰা। চ' লন টেনিছৰ লগত কি কাপ বা কি ট্ৰফি জড়িত ডেভিছ কাপ। ডেভিছ কাপটো ক'ত দিয়া হয় লন টেনিছত দিয়া হয়। ঠিক আছে, চ' লন টেনিছ খেলৰ লগত কি দিয়া হয় ডেভিছ কাপ। চ' নেক্সট গল্ফ। চ' গল্ফৰ লগত কি কাপ জড়িত গল্ফ আমাৰ এইটো বাহিৰৰ খেল হয়, আমাৰ ভাৰতৰ নহয়, যিহেতু ভাৰতত নেখেলে আৰু। তো গল্ফৰ লগত আমাৰ কি দিয়া হয় কি কাপ দিয়া হয় গল্ফৰ লগত হয় কানাডা কাপ। কানাডা কাপ কিহৰ লগত জড়িত গল্ফৰ লগত। তো নেক্সট আমি যাম। নেক্সট আমাৰ আহিল চেছ খেলৰ যিটো দাবা খেল, এইটো আমাৰ কি কাপ দিয়া হয় চেছ খেলত। এইটো হ'ল ভাৰত সুব্ৰমণিয়াম কাপটো কিহৰ লগত জড়িত চেছৰ লগত জড়িত। চ' আমি সকলোকেইটা খেল আৰু ইয়াৰ লগত জড়িত কাপ ট্ৰফি সকলোখিনি ইয়াত দিছোঁ। চ' ভালদৰে ভিডিঅ'টো চাব। আশা কৰোঁ সকলোৱে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।